পৰম শ্ৰদ্ধা ৰাইজ, আগন্তুক ৰঙালী বিহুৰ উপলক্ষে মই অসমৰ সমূহ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসমৰ ভৱিষ্যত শক্তিশালী ওপৰত গঢ় দিয়াৰ নিমিত্তে আমি সকলো শ্ৰেণীৰ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ দৃঢ়তাৰে সবকা সাথ সবকা বিকাশ নীতিৰ দ্বাৰা আমি ঐক্যবদ্ধ হৈ অসমক ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। আৰু এই যাত্ৰাটোত আমি অত্যন্ত অসমৰ ৰাইজৰ ওচৰত কৃতজ্ঞ যে সকলো শ্ৰেণীৰ ৰাইজে আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। আমাৰ 2 বছৰ 10 মহীয়া কাৰ্যকালত আমি যিখিনি ৰাইজৰ মৰম চেনেহ আৰু সহযোগিতা পাইছোঁ, বিভিন্ন মুহূৰ্তত ৰাইজৰ যিখিনি দিহা পৰামৰ্শ পাইছোঁ, ইয়াৰ পৰা আমি সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত আত্মবিশ্বাসী যে আগন্তুক দিনত অসম নিশ্চিতভাৱে ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিবই। আৰু আজি আমি সকলো সৌভাগ্যৱান অসমৰ প্ৰত্যেকগৰাকী নাগৰিক, যিহেতু দেশত এনে এগৰাকী প্ৰধানমন্ত্ৰী আমি পাইছোঁ যিগৰাকী প্ৰধানমন্ত্ৰী বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ প্ৰাণ পাই উঠিছে। চৌদিশে ভাৰতবৰ্ষৰ আজি শক্তিশালীভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা দিনৰে পৰা অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে যি দৃঢ়তাৰে পদক্ষেপ লৈছে, ইয়াৰ ফলশ্ৰুতিত আজি অসমৰ ৰাইজে আমাৰ কম দিনৰ কাৰ্যকালতে উল্লেখযোগ্য পৰিৱৰ্তন দেখিবলৈ সক্ষম হৈছে। ৰাস্তা পদূলি, দলং, স্বাস্থ্য কেন্দ্ৰ, শিক্ষানুষ্ঠান, বিভিন্ন কাৰিকৰী শিক্ষানুষ্ঠান ইত্যাদিৰ ক্ষেত্ৰত যিমান আমি সহযোগিতা কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছোঁ, যেনেধৰণে আন্তৰিকতাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আজি অসম কেৱল ভাৰতবৰ্ষৰ বুকুতে নহয়, দক্ষিণ পূব এছিয়াৰ গুৰুত্বপূৰ্ণ এখন অঞ্চল হিচাপে গঢ় লৈ উঠাত দৃঢ়তাৰে আজি অসম আগবাঢ়িছে। মই আজি এই মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমৰ জনগণৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ মহৎ প্ৰচেষ্টাৰ বাবে আজি কেৱল অসমতে নহয়, উত্তৰ পূৰ্বাঞ্চললৈ প্ৰত্যেকগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰতি 15 দিনৰ মূৰে মূৰে আজি পৰিদৰ্শন কৰিবৰ বাবে বাধ্য হৈছে। আৰু প্ৰত্যেকগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক তেখেতে নিৰ্দেশ দিছে যে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে নিজৰ বিভাগৰ বিভিন্ন আঁচনি সময়মতে ৰূপায়ণ কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলক শক্তিশালী পথ গঢ় দিব লাগিব। সেই নিৰ্দেশনা পালন কৰি আজি প্ৰত্যেকগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি এই অঞ্চলৰ গুৰুত্ব ভাৰতবৰ্ষৰ বুকুত বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে অসমক যি বিশেষ গুৰুত্ব প্ৰদান কৰিছে, তাৰ বাবে আজি আমি বিশেষভাৱে উপকৃত হৈছোঁ। অসমৰ শিপিনীৰ, অসমীয়া শিপিনীৰ সপোন ৰচনা কৰা অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাখন আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেনেধৰণে গুৰুত্ব প্ৰদান কৰিলে, তাৰ বাবে আজি প্ৰতিজন অসমীয়া গৌৰৱান্বিত। আজি গামোচাখন কেৱল সাধাৰণ বস্ত্ৰ নহয়, কেৱল কোনোবা অতিথিক উপহাৰ দিয়াৰ এখন বস্ত্ৰই নহয়, এইখন বস্ত্ৰ আধ্যাত্মিক কৰ্মসূচীৰ পৰা আৰম্ভ কৰি বিভিন্ন মাংগলিক অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ কৰি অসমীয়া ৰাইজে এইখন গামোচাক সদায় নিজৰ মান সন্মানৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি আহিছে। আৰু অসমীয়া স্বাভিমানক প্ৰতিনিধিত্ব কৰা এইখন গামোচাক আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত গুৰুত্ব প্ৰদান কৰি এই কথা প্ৰমাণ কৰিলে যে তেখেতে হাড়ে হিমজুৱে অসমীয়া ৰাইজক ভাল পায়, শ্ৰদ্ধা কৰে। আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ, বিভিন্ন জাতি জনগোষ্ঠী, জনজাতি, অনুসূচিত জাতি, সকলো সৰু বৰ জাতি জনগোষ্ঠীক, ভাষাভাষী, ধৰ্মাৱলী লোকক একাকাৰ কৰি আজি অসমক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমিও পিছ হুহুকি থকা নাই। আমি সকলোকে আস্থাত লৈছোঁ। আৰু সেইবাবে আমাৰ কাৰ্যকালত সকলো শ্ৰেণীৰ ৰাইজ সুৰক্ষিত। সামাজিক নিৰাপত্তা, সামাজিক মৰ্যাদা আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত প্ৰতি শ্ৰেণী লোকে আজি সুবিধা পাবলৈ সক্ষম হৈছে। আজি সমাজৰ দিব্যাংগসকল হওক, সমাজৰ নিবনুৱা যুৱক যুৱতীয়ে হওক, বৃদ্ধ বৃদ্ধাই হওক, আজি শ্ৰমিকেই হওক, আজি খেতিয়কেই হওক, সকলো শ্ৰেণীৰ ৰাইজে আজি সমমৰ্যাদা পাবলৈ সক্ষম হৈছে আৰু প্ৰাপ্য অধিকাৰ মৰ্যাদা সহকাৰে ভোগ কৰিবলৈ সক্ষম হৈছে। গতিকে সেইবাবে মই আশাবাদী যে এইখন অসমত যি প্ৰাকৃতিক সম্ভাৱনা আৰু শক্তি মজুদ আছে, এই শক্তিৰ দ্বাৰা আগন্তুক দিনত আমি আমাৰ ভৱিষ্যত শক্তিশালী ওপৰত গঢ় দিব লাগিব। মূল্যবোধৰ আধাৰত গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই
সন্মুখত যি বলিষ্ঠ দৃষ্টান্তমূলক নেতৃত্ব প্ৰদান কৰিছে তাৰ বাবে ভাৰতবৰ্ষৰ বুকুত আজি সুশাসন ব্যৱস্থা সম্ভৱ হৈছে কংগ্ৰেছৰ 55 বছৰীয়া শাসনকালৰ অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ সম্পূৰ্ণৰূপে জনসাধাৰণৰ আস্থা নাইকিয়া কৰি পেলাইছিল কিন্তু এই ব্যৱস্থাটোক পুনৰ জীৱিত কৰি আজি কাৰ্যক্ৰম কৰি তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই যোৱা 5 বছৰ যি কঠোৰ পৰিশ্ৰম কৰিলে সাধনাত মগ্ন হ'ল আৰু সততা নিষ্ঠাৰে সন্মুখৰ পৰা বলিষ্ঠ পদক্ষেপ ল'লে তাৰ বাবে আজি ভাৰতবৰ্ষৰ 130 কোটি জনগণে সুফল পাবলৈ সক্ষম হৈছে বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি দিশত আগবঢ়া ৰাষ্ট্ৰ হিচাপে মোদী ডাঙৰীয়াই আজি ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিলে আৰু মই ভাবো যে অসমৰ ৰাইজে যোৱা দিনবিলাকত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যিমানখিনি সা সুবিধা পাবলৈ সক্ষম হ'ল এই সা সুবিধা কংগ্ৰেছৰ 55 বছৰ কালতো কংগ্ৰেছ চৰকাৰসমূহে দিয়া নাছিল গতিকে সেইবাবে আজি অসমীয়া ৰাইজ আনন্দিত আৰু সুৰক্ষিত সকলো খিলঞ্জীয়া মানুহে আজি মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে বৃহত্তৰ অসমীয়া জাতিৰ সতি সন্ততিয়ে মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস আৰু আস্থা ৰাখি আজি দৃঢ়তাৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ দিশত আন্তৰিকতাৰে উদ্যোগ লৈছে গতিকে মই অসমৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে মই বিশ্বাস ৰাখিছো যে এইখন অসম নিশ্চিতভাৱে আগুৱাই যাব কিন্তু ইয়াৰ বাবে আৰু কিছু সময় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নিশ্চিতভাৱে আমি দিব লাগিব কৃতজ্ঞতাৰ চিন স্বৰূপে এইবাৰ অসমৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শাসনৰ গাদীত অধিষ্ঠিত কৰাৰ নিমিত্তে আমি 14খন লোকসভাৰ আসনৰ ভিতৰত ন্যূনতম 12খন আসন আমি জিকাই পঠিয়াব লাগিব যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী দায়িত্ব লৈ ভাৰতবৰ্ষখনক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আৰু অসমৰ শিক্ষা স্বাস্থ্য পৰ্যটন কৃষি উদ্যোগ বিজ্ঞান সাহিত্য কলা সংস্কৃতি ক্ৰীড়া সকলো ক্ষেত্ৰতে জাকত জিলিকা ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি এই ক্ষেত্ৰত বিশেষ সুবিধা ল'ব পাৰোঁ ইয়াৰ বাবে আমি নিশ্চিতভাৱে অধিক সংখ্যক আমি সাংসদ নিৰ্বাচিত কৰি পঠিয়ালেহে এই কাম সম্ভৱ হ'ব গতিকে মই বিশ্বাস ৰাখিছোঁ অসমৰ সজাগ আৰু সচেতন নাগৰিকে নিশ্চিতভাৱে এই দিশত শক্তিশালী পদক্ষেপ ল'ব কংগ্ৰেছক প্ৰত্যাখ্যান কৰক কাৰণ কংগ্ৰেছ আৰু এতিয়া অসমৰ জাতীয় জীৱনৰ শুভাকাংক্ষী হৈ থকা নাই তেখেতসকলে আমাৰ নিৰাপত্তা আৰু আমাৰ উন্নয়নৰ কথা ভাবিব নোৱাৰে এই কংগ্ৰেছে আজি কিছুদিনৰ আগতে AIDFৰ সৈতে মিত্ৰতা স্থাপন কৰি এই কথা প্ৰমাণ কৰিলে এই কংগ্ৰেছ সদায় অবৈধ বিদেশী সুৰক্ষা দিয়াৰ ক্ষেত্ৰতে তেখেতসকলে দায়বদ্ধতা স্বীকাৰ কৰি আহিছে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে নহয় বৈধ ভাৰতীয় সমাজখনক ৰক্ষা কৰাৰ বাবে নহয় গতিকে তেখেতসকলৰ দৃষ্টিভংগী সুস্পষ্ট হৈছে তেখেতসকল হৈছে বিদেশীৰ পক্ষত থিয় হোৱা এটা ৰাজনৈতিক দল যি দলে কেতিয়াও অসমীয়া ৰাইজৰ আশা আকাংক্ষা জীৱনৰ সপোন দিঠকত পৰিণত কৰিব নোৱাৰে গতিকে সেই যুক্তিতেই কংগ্ৰেছক প্ৰত্যাখ্যান কৰক কংগ্ৰেছৰ সৈতে সামিল হোৱা দলসমূহক প্ৰত্যাখ্যান কৰক আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগতে মিত্ৰজোঁটৰ আমাৰ যিসকল প্ৰাৰ্থী আছে BPF আৰু AGP এই দলসমূহৰ প্ৰাৰ্থীসকলকো নিশ্চিতভাৱে জয়যুক্ত কৰাই আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে আমি শাসনত অধিষ্ঠিত কৰি ভাৰতবৰ্ষক দৃঢ়তাৰে নিৰাপত্তা আৰু উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ নিমিত্তে সহায় কৰিব লাগিব তাকেই মই বিশেষভাৱে সকলো শ্ৰেণীৰ ৰাইজত বিনম্ৰ প্ৰাৰ্থনা জনাই সকলোকে আগন্তুক দিনৰ 3টা ফেজৰ নিৰ্বাচনত শতকৰা 100% অংশগ্ৰহণ কৰি মূল্যবোধৰ স্বাৰ্থত সুশাসনৰ স্বাৰ্থত সমন্বয় স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত মোদী ডাঙৰীয়াক আপোনালোকে সহায় কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ লগতে মিত্ৰজোঁটক সহায় কৰক আৰু মই বিশ্বাস ৰাখিছোঁ উঠি অহা প্ৰজন্মই এই ক্ষেত্ৰত দুগুণ উৎসাহে এই কামত আত্মনিয়োগ কৰি আগন্তুক দিনত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব আৰু অসমৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিব ধন্যবাদ জয় অসম ভাৰত মাতা কি জয়